হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'টো মই স্পেচিয়েলি ল'ৰাসকলৰ কাৰণে বনাইছোঁ, কিন্তু ছোৱালীবোৰেও চাব। কাৰণ আমি ছোৱালীবোৰে ভাবোঁ ন যে আমাৰ দুখ চবতকৈ বেছি, আমাতকৈ দুখ আৰু কাৰো হ'বই নোৱাৰে। মানে আমাক কোনোবাই যদি টানকৈ এটা কথা শুনাই দিয়ে, আমি লগে লগে আমাৰ চকুলো বৈ আহে। এইটো ভিডিঅ' মোৰ বনোৱা মূল উদ্দেশ্য হ'ল, আজি কেইদিনমানৰ পৰা মই বহুতো ভিডিঅ' চাই আহিছোঁ ছ'চিয়েল মিডিয়াত। ল'ৰাসকলে যে কান্দিছে জুবিন দা ঢুকোৱাৰ পিছত, ল'ৰাসকলৰ আৱেগখিনি দেখা পাইছোঁ। সকলোৱে দেখা পাইছে নিশ্চয়, মানে কেনেকুৱা পাগলৰ দৰে কান্দিছে এজন মানুহৰ বাবে। কিন্তু আমি ছোৱালীবোৰে ভাবোঁ যে ল'ৰাৰ মনত চাগে আৱেগ নাথাকে, কাৰণ আমি ল'ৰা মানুহৰ চকু পানী দেখাই নাপাওঁ ন। কিন্তু ল'ৰাৰ আৱেগ নিশ্চয় থাকে, ল'ৰাৰো চকু পানী থাকে। সিহঁতে প্ৰকাশ কৰিব নাজানে, সিহঁতে প্ৰকাশ কৰিব লাজ পায়, মানুহৰ ওচৰত প্ৰকাশ কৰিব লাজ পায়, সিহঁতে ভিতৰে ভিতৰে কান্দে। আৰু এই ক্ষেত্ৰত মই এইটো কাৰণে ভিডিঅ'টো বনাইছোঁ, কাৰণ আপোনালোকৰ ঘৰতো সন্তান আছে, ল'ৰা সন্তান, কাৰোবাৰ হয়তো পুত্ৰ আছে, কাৰোবাৰ হয়তো ভাইটি আছে, আৰু কোনোবা হয়তো ৰিলেশ্যনশ্বিপত আছে। এনেকুৱা ধৰণৰ ৰিলেশ্যন চবৰে আছে, ইটোৰ সিটোৰ লগত জড়িত। আৰু সেইটোক মই ক'ব বিচাৰিছোঁ যে এজন ল'ৰাই কেতিয়াও আপোনাক নিজৰ দুখৰ কথা নকয়, মেক্সিমাম ল'ৰাই নকয়। সিহঁতে নিজৰ দুখবোৰ নিজৰ মনতে ৰাখে, নিজৰ কষ্টবোৰ নিজৰ মনতে ৰাখে। চ' আপোনালোকে অকণমান ট্ৰাই কৰিব মাতৃয়ে পুত্ৰৰ কাৰণে, যে তেওঁ যেতিয়া বাহিৰৰ পৰা আহিব, নিজৰ কৰ্ম কৰি আহিব ঘৰলৈ উভতি, তেতিয়া আপোনালোকে এবাৰ সুধিব নিজৰ সন্তানটিক যে বাবা তুমি ভালে আছানে, বাবা তই ভালে আছনে, চব ঠিকে চলি আছেনে। যেতিয়া এনেকুৱা কথাষাৰ সুধিব নহয় আপুনি নিজৰ পুত্ৰক, তেওঁ বহুত ভাল পাব, আৰু দিনটোৰ কষ্টৰ যিটো ফল তেওঁ ঘৰত আহি পাই যাব। মই নাজানো মই কথাষাৰ বুজাব পাৰিছোঁ নে নাই, কিন্তু মই এইখিনি বুজাব বিচাৰিছোঁ যে সকলো ল'ৰাৰে আৱেগ থাকে, আৰু তেওঁলোকে আচলতে প্ৰকাশ কৰি নেপেলায়। সিহঁতে বহুত বাহিৰৰ দুনিয়াখনতো প্ৰেছাৰাইজ হৈ থাকে। বাহিৰৰ টেনশ্যন, ঘৰৰ টেনশ্যন, ফেমিলি টেনশ্যন, প্লাছ ৰিলেশ্যনশ্বিপৰ টেনশ্যন, কেৰিয়াৰ টেনশ্যন, বহুত টেনশ্যন থাকে সিহঁতৰ মূৰত। আৰু আমি সিহঁতৰ চকুলো দেখা নাপাওঁ কাৰণে ভাবোঁ সিহঁতৰ চাগে বিন্দাছ থাকে, সিহঁতৰ লাইফষ্টাইলটো বেলেগ, আৰু আমাৰ ছোৱালীবোৰৰে জীৱনটো এনেকুৱা, ইমান দুখ, ইমান কষ্ট। কিন্তু আমাৰ ল'ৰাবোৰৰ 100%তকৈ আমাৰ ছোৱালীবোৰৰ 1%ও সেনেকৈ নহয়। আৰু এই কথাকেইটা মোৰ মনলৈ আহিল যেতিয়াৰ পৰা মই ভিডিঅ' ক্লিপবোৰ চাই আছোঁ ছ'চিয়েল মিডিয়াত। জুবিন দা নোহোৱা হোৱাৰ পিছত যে যিমান ল'ৰাবোৰ কান্দিছে, পুলিচ এজনেও কান্দিছে, কণমানি ল'ৰা এটাও কান্দিছে, বৃদ্ধ লোক এজনেও কান্দিছে, সকলোৱে কান্দিছে আচলতে। তেতিয়া মোৰ মনলৈ ভাৱনা আহিছে যে ল'ৰাৰো আৱেগ আছে, আমাৰ ওচৰত প্ৰকাশ নকৰে, কাৰো ওচৰত তেওঁলোকে লাজ পায় নিজকে প্ৰকাশ কৰিব, মানুহৰ ওচৰত কান্দি দেখুৱাব, তেওঁলোকে লাজ পায়। তেওঁলোকে কিন্তু কান্দে, তেওঁলোকে ভিতৰে ভিতৰে কান্দে। কিন্তু জুবিন দাৰ ক্ষেত্ৰত তেওঁলোকৰ আৱেগখিনিত মনৰ ভিতৰত সাঁচি ৰাখিব পৰা নাছিলে, উলিয়াই দিছে মনৰ পৰা। চ' সেইকাৰণে বহু লোকে গম পাইছে আৰু ল'ৰা মানুহ মতা মানুহ কান্দিলে বহুত বেয়া লাগে, কিয় জানেনে? কাৰণ সিহঁতে খুব সহজে নাকান্দে, আৰু হয়তো নিজৰ ফেমিলি মেম্বাৰ এজন নোহোৱা হৈ গ'লেও ইমান সিহঁতে কান্দিব নোৱাৰে, যিদৰে জুবিন দা নোহোৱা হোৱাত কান্দিছে। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই এইখিনিয়ে ক'ব বিচাৰিছোঁ যে ল'ৰাৰ মনতো আৱেগ থাকে, ল'ৰাৰ চকুতো চকু পানী থাকে। আৰু বিশেষকৈ ছোৱালীবোৰক কৈছোঁ, তোমালোকে যদি ৰিলেশ্যনশ্বিপত আছা, তোমালোকে যদি নিজৰ পাৰ্টনাৰক কিবা বেয়াকৈ কৈছা বা বেয়াকৈ কৈ দিয়া, কিবা কাজিয়া হওঁতে, খঙততো বহুত কথা ওলাই যায়, খঙত নক'বলগীয়া কথা ওলাই যায়। কিন্তু তাৰপিছত এটলিষ্ট এবাৰ চৰি কৈ দিবা, আৰু এবাৰ ভালকৈ মানাবা। কাৰণ এটেনশ্যন সিহঁতেও বিচাৰে, আমি ছোৱালীবোৰে অলপ বেছি বিচাৰোঁ, কিন্তু ল'ৰাবোৰেও বিচাৰে এটেনশ্যন ইন ৰিটাৰ্ণছত। চ' কাকোকে ইমান বেয়াকৈ নক'বা, আৰু যদি কিবা ওলায়ো যায় মুখেদি, এবাৰ চৰি কৈ দিবা। আৰু কাৰণ সিহঁতৰ মনতো ইম'শ্যনছ থাকে, সিহঁতে প্ৰকাশ কৰিব নাজানে কেনেকুৱা প্ৰকাশ কৰিব লাগে। আৰু মই কেইটামান ভিডিঅ' ক্লিপ দি দিম, ল'ৰাৰ কান্দিলে কেনেকুৱা বেয়া লাগে, সেইটো মই এই কিছুদিনৰ পৰাহে গম পাইছোঁ। কাৰণ এনেকুৱা ল'ৰাই কান্দা দেখা নাপাওঁ যিহেতু। চ' ভিডিঅ'কেইটা আপোনালোকেও চাব, আৰু তেতিয়া বুজি পাব যে কেনেকুৱা লাগে। মই জুবিন দাৰে সেইটো ভিডিঅ' দিম, সেইকেইটা ভিডিঅ' দিম, জুবিন দা ঢুকাওঁতে কেনেকুৱা কান্দিছে। আৰু সেই ক্ষেত্ৰত সকলো ক্ষেত্ৰতে এনেকুৱাই সিহঁতৰ বেয়া লাগে, কিন্তু চব ক্ষেত্ৰত সিহঁতে নিজৰ মনৰ বেদনাখিনি প্ৰকাশ কৰিব নোৱাৰে। চ' সকলোকে কৈছোঁ, ল'ৰাবোৰৰো আৱেগ আছে, ল'ৰাবোৰৰো চকু পানী আছে, আপোনালোকে ল'ৰাবোৰকো বুজি পাব। ধন্যবাদ।